নমস্কাৰ বন্ধুসকল, মই এণ্টাৰত পৰা আপোনালোকে চাই আছে আছাম পলিটিক্স চেনেল। গাইছ, আজি মাঘ বিহু আপোনালোকে সকলোৱে জানে। মোৰ ফালৰ পৰা আপোনালোকলৈ মাঘ বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আমাৰ লগত আছে দেৱীতা আৰু নাগেশ। আজি কি? আজি ভোগালী বিহু। আপোনালোককো ভোগালী বিহু শুভেচ্ছা থাকিল। ব'লক আমি এতিয়া মানে মেজি বনাব লাগে। মেজি এতিয়া আমাৰ ফাদাৰে গছ কাটি আছে, গছ মানে ডাল চাল ইয়াত দেখিছে। মেজি বনালে ফাদাৰে কাটি আছে। তাৰপিছত আমি জেংচেং আনি থোৱা আছে। তাৰপিছত আমি পথাৰলৈ গৈছিলোঁ অলপ। তাৰপিছত পোৱালি হয় কিন্তু তেওঁ देखा आपने लापरवाही का नतीजा है। যাব পৰা দেখিছে। এবাৰ পাতলা পৰা আনিছে। মোৰ দেউতা কাটি আছে। কাম ধেৰ আছে, কাপোৰ কেইটা ধুই লওঁ বুলি ভাবিছিলোঁ ৰ'দতে। মামা কওক আপুনি কিবা এটা কওক। ভোগালী বিহু মানে কওক ভোগালী বিহু আৰু কি বুলি ক'ম কৈ দিয়া আকৌ। ভোগালী বিহু শুভেচ্ছা থাকিল কৈ দিয়ক। ভোগালী বিহুৰ শুভেচ্ছা থাকিল। হেল্ল' ব্ৰ, হেল্ল'। ই মানুহটো মাগুৰ আছে কেলে, যদি আমি বিচনাত শুই তাতো সোমাই যায়গৈ, মানে বিচনাতে উঠি শুই থাকে। ইমানটো মাগুৰ আছে। ক'ত আকৌ মেয়া বুলি কৈ দে, মেয়া বুলি কৈ দে। দেখিছে নাই কি জুই, ইমানটো মগৰ আছে, চিধা অলপ গাঁৱলৈ যাওঁ। গাঁৱত কোনে কিনে কি কৰিছে। আমাৰ তাততো মানে জেংচেং গোটাই থোৱা আছে, আহি পিনি বনাবই লাগিব। এতিয়া ফাদাৰে মানে আমাক খৰিকেইডাল কাটি আছে, সেইটো কাৰণে আমি অলপ ওলাই আহিছোঁ। আৰু ৰাতিও ভিডিঅ' পাই থাকিব, ৰাতি অলপ কৰিব লাগিব। ৰাতি অলপ ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব, দেখি থাকিব আপোনালোকে। গৈ আছোঁ বলক গাইছ। এতিয়া আমি শংকৰ ঘৰত আহিছোঁ। শংকৰ ভেলাঘৰ বনাইছে। ইয়াত লিখি নথলি কেলে গৰুচ হেৰি ভেলাঘৰ বুলি। কেলে লিখিলি? হেৰি কৰিব লাগে, পিছফালৰ পৰা ৰাতি জুই জ্বলাই দিব লাগে। গাইছ, চুলিকেইডাল কাটি ল'ম বুলি আহিছোঁ। তাৰপিছত মেজিটো বনাব লাগিব। তাৰপিছত এয়া আমাৰ ফাদাৰে কাটি দিব চুলিকেইডাল। দেৱীতাতে আনি আছে মানে হেৰিখন বনা নাই। মই ডাইৰেক্ট আহিছোঁ, ডাইৰেক্ট এতিয়া চুলিকেইডাল কাটি লওঁ। তাৰপিছত আমি ডাইৰেক্ট মেজিটো বনাম। গাইছ বলক এতিয়া কাটি লওঁ চুলিকেইডাল। গাইছ চুলি কাটি আহিলোঁ এতিয়া পূৰা ডাইৰেক্ট। এতিয়া আমি বলক ডাইৰেক্ট গৈ পিনি আমি মেজিটো বনাব লাগে। এয়া কাম চলি আছে। আমি এতিয়া অলপ লাগোঁ। এটা দুটা তিনিটা চাৰিটা গাইছ, চাৰিটা ফুটা খনা হৈ গ'ল। তাৰপিছত এতিয়া আমি বাঁহ চাহবোৰ দিব লাগে। আৰু ৰাতিপুৱাৰ পৰা লাগি আছোঁ, বেলি আহি মাথা ওপৰ পাৰি পিনি গ'ল। এতিয়ালৈকে হোৱাই নাই আমাৰ। এইডোখৰলৈকে হৈছে। বতাহন কেন
বেটা কিমান দেৰি ল'ব লাগে তই ফল চাই আকৌ পানী উলিয়াই দিম গতে হেৰি কৰিবলৈ কৈছে আদতা ভিডিঅ' কেলে কৰি আছ वाह क्या एक्टिंग कर रहा है কি ধৰিলো ধৰ দেবি ধৰ গাইছ আমাৰ ফাইনেলি মেজি বনাই হৈ গ'ল কিন্তু আমাৰ এতিয়া প্ৰব্লেম এটা হ'ল কি আমাক এই বাৰীত মানে গৰু সোমালে তাকে মোক খেদিছে নহয় বোলে তই গৰু এটা খেদি থোৱা প্ৰেংক হৈ গ'ল চালা গৰু নহয় মানুহে আছিলে অঁ নহয় গৰু এটা আছে গাইছ ফাইনেলি এইটো মোৰ হাতত মাটি চপা আৰু এইটো গৰু ये माटी चपा है और यहाँ गोरू है इसको साला कुत्ता चाबी नहीं है खरीद लगे ना अरे जेवा दी लेबे যাব নিদিয়া মোক साला 20 বছৰ পিছত খেদি থৈ আহিছোঁ হেৰু 20 বছৰ লাগিছে কঁকাল বিষ কৰিলি মোক বল যাওঁ গেছ ফাইনেলি তাৰপিছত সেয়া মেজি বনাই পৰা হৈ গ'ল তাৰপিছত ৰাতি ভ্লগ আহি আছে এইটো চাব আৰু এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ আৰু লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়াৰ কাৰণে বাই বাই গাইছ ৰাতি লগ পাম ৰাতি